জুনছ কিচেন গাৰ্ডেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ একেবাৰে সাধাৰণ আৰু সহজ দুটা ৰেচিপি। ৰেচিপিটো সাধাৰণ হ'লেও খাবলৈ কিন্তু বিৰাট টেষ্টি। আচলতে ৰেচিপিটো ময়ো প্ৰথমবাৰ বনাইছোঁ, ভাবিছিলোঁ যদি খাবলৈ ভাল হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিছিলোঁ আৰু আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তেনেহ'লে ব'লক মোৰ ৰেচিপি দুটা চাওঁ। মোৰ পাকঘৰলৈ যাওঁ এতিয়া। মোৰ প্ৰথম ৰেচিপিটো হৈছে জাতিলাও বাকলি পকৰি। এয়া মই জাতিলাও বাকলিখিনি পাতলকৈ এনেদৰে গুচাই লৈছোঁ। জাতিলাও বাকলিৰ তলফালে যাতে বগা অংশখিনি লাগি নাহে গুচাওঁতে, সেইটোলৈ মন কৰিব। এয়া লৈছোঁ মগু, তিয়াই লৈ ভালকৈ বাকলি গুচাই ধুই লৈছোঁ। জাতিলাও বাকলিখিনি কটাৰীয়ে প্ৰথমে কাটি লৈ আকৌ মই চপাৰটোত দি লৈ আৰু অলপ মিহি কৰি লৈছোঁ। এইটো কাম আপোনালোকে কটাৰীৰ দ্বাৰাও কৰিব পাৰে। এয়া চাওক, মই ইমানখিনি মিহি কৰি লৈছোঁ বাকলিখিনি। এতিয়া এটা মিক্সি জাৰত মই মগুখিনি দি লৈ তাত ধনিয়া পাত কেইখিলামান, নহৰু কেইফুটামান, কেঁচা জলকীয়া আৰু অকণমান পানী দি মই এইখিনি পিচি ল'ম। এইটো একেবাৰে মিহি পেষ্ট নকৰোঁ, অকণমান গোটা গোটাকৈ ৰাখিম। এয়া হৈছে মোৰ চপ কৰি ৰখা জাতিলাও বাকলিখিনি আৰু এতিয়া মই ইয়াত দিম মিক্সিত পিচি ৰখা মগুৰ পেষ্টটো। এয়া চাওক, মই এনেকৈ গোটা গোটা হোৱাকৈ পিচিছোঁ, একেবাৰে মিহি হ'বলৈ দিয়া নাই। আৰু এইখিনি হৈছে চপ কৰি থোৱা পিঁয়াজ আৰু এয়া হৈছে পিঁয়াজৰ পাত মিহিকৈ কাটি লৈছোঁ আৰু অলপমান পিঠাগুড়ি। এতিয়া এটা এটাকৈ মই জাতিলাও বাকলিৰ লগত বস্তুখিনি মিহলাই ল'ম। প্ৰথমে দিছোঁ মই মগুৰ পেষ্টটো আৰু পিঁয়াজখিনি দিছোঁ, পিঁয়াজৰ পাতখিনিও দি দিছোঁ লগতে। 2-3 চামুচ পিঠাগুড়ি দিছোঁ আৰু জোখমতে নিমখ হালধিও দি ল'ম। এতিয়া আটাইখিনি বস্তু ভালদৰে মিহলি কৰি ল'ম। অকণমান পানী দি লৈছোঁ। আটাইখিনি বস্তু মই এয়া ভালদৰে মিহলি কৰি ল'লোঁ। মিশ্ৰণটো বেছি পাতলীয়া হ'ব নালাগে, এনেকৈ ৰাখিব। কেৰাহীত মিঠাতেল গৰম হোৱাত মই চামুচেৰে এনেদৰে পকৰি এটা এটাকৈ দি ভাজি ল'ম। জুইটো মই মিডিয়ামত ৰাখিছোঁ। এয়া হৈ গ'ল মোৰ পকৰি। অকণমান পদুনা চাটনিও মই বনাই লৈছোঁ। পকৰিৰ লগত কিবা এটা চাটনি হ'লেহে পকৰিটো খাই ভাল লাগে। সঁচাকৈ বিৰাট টেষ্টি হৈছিলে পকৰিটো খাবলৈ। জাতিলাও বাকলি বুলি গমেই নাপায় খাওঁতে। নোখোৱাসকলে কেতিয়াবা বনাই খাই চাবচোন। এতিয়া আহিছোঁ মোৰ দ্বিতীয় ৰেচিপিলৈ। এইজোপা কি গছ চিনি পাইছে চাগে। এইজোপা হৈছে আমাৰ বাৰীতে থকা অমৰা গছ। আজি অমৰা পাতৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰথমে মই একেবাৰে কুমলীয়া পাত কেইখিলামান ছিঙি লৈছোঁ। আজি অমৰা পাতৰ চাটনি বনাম। আপোনালোকে অমৰা পাতৰ চাটনি কেতিয়াবা খাইছেনে? কুমলীয়া অমৰা পাত কেইখিলা মই ভালকৈ ধুই ল'লোঁ। এতিয়া ইয়াৰ ঠাৰিকেইডাল আঁতৰাই ল'ম। অমৰা পাতৰ লগতে আমাক লাগিব আৰু কেইখিলামান মই মান ধনিয়া পাত লৈছোঁ, পকা জলকীয়া দুটা লৈছোঁ, নহৰু কেইফুটামান, আদা কেইটুকুৰামান, এয়া হৈছে নৰসিংহ পাত আৰু জোখমতে মই নিমখ লৈছোঁ। এতিয়া আটাইখিনি বস্তু একেলগে মিক্সিত পিচি ল'লে মোৰ চাটনি হৈ যাব। অকণমান বুঢ়া অমৰা পাত কেইখিলা মই দাইলত দিম। দাইলত দি আপোনালোকে অমৰা পাত খাইছেনে? এয়া হৈ গ'ল মোৰ অমৰা পাতৰ চাটনি। অমৰা পাত আমাৰ পেটৰ কাৰণে বহুত উপকাৰী, আপোনালোকে জানে হয়তো। আজিৰ ৰেচিপি দুটা দেখি আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু? কেতিয়াবা বনাই খাই চাব, একেবাৰে সাধাৰণ। যদি ভাল লাগিছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ খবৰ আপোনালোকে আগতীয়াকৈ পাই থাকিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।